প্ৰিয় দৰ্শক অসম মটৰ কাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক নেক্সন টপ মডেল XZ প্লাছ প্ৰিমিয়াম ভেৰিয়েণ্ট গাড়ীখন দেখাব বিচাৰিছোঁ। নেক্সন গাড়ীখনৰ কেইবাটাও আপোনাৰ এডিশ্যন লঞ্চ কৰিছিলে, ধৰি লওক আপোনাৰ ড্ৰাক এডিশ্যন বা এছ এডিশ্যন আৰু এতিয়া প্ৰিমিয়াম এডিশ্যন আপোনাৰ নতুনকৈ লঞ্চ কৰিছে। আৰু ইয়াত আপোনাৰ কেইবাটাও নতুন ফিচাৰ্ছ দিয়া হৈছে, যেনে আপোনাৰ লেডাৰেজ ছিট দিয়া হৈছে, ভেণ্টিলেটৰ ছিট দিয়া হৈছে আৰু অটো ডিমিং আপোনাৰ IRBM দিয়া হৈছে, কেইবাটাও নতুন ফিচাৰ্ছ দিয়া হৈছে। আৰু নেক্সন গাড়ীখনৰ বিষয়ে ক'বলৈ গ'লে এইখন আপোনাৰ ইণ্ডিয়াৰ ভিতৰত সৰ্বাধিক বিক্ৰী হোৱা SUV গাড়ী হয়। আৰু গাড়ীখনৰ ছেফটিৰ বিষয়ে ক'বই নালাগে, এইখন আপোনাৰ নাম্বাৰ 1 ছেফটি গাড়ী হয়। ইয়াৰ আপোনাৰ গ্ল'বেল এনকমত আউট অফ 5ৰ ভিতৰত 5 ষ্টাৰ পাইছে আৰু এইখন বহুতে ভাল গাড়ী হয়, আপোনালোকে চাব পাৰিব। আৰু আজি আপোনালোকক নেক্সন গাড়ীখনৰ XZ প্লাছ প্ৰিমিয়াম এডিশ্যন ভেৰিয়েণ্টটো কমপ্লিট ডিটেইলছ দেখাব বিচাৰিছোঁ। আহকচোন আৰম্ভ কৰোঁ। ফ্ৰণ্ট ছাইডৰ পৰা চাওঁ আহক। ইয়াতে চাওক, ইয়াত আপোনাৰ পিয়ানো ব্লেক ফিনিচিং কৰিছে আৰু ইয়াতে আপোনাৰ ৰেডিয়েটৰ ব্লেক কালাৰ গিল দিয়া হৈছে, মাজত আপোনাৰ টাটা লগো দিয়া হৈছে। আৰু তলত চাওক, তলত আপোনাৰ ইয়াতে ৰেডিয়েটৰ গিল দিছে, গিলত আপোনাৰ চিলভাৰ কালাৰ ইউজ কৰিছে। চাওক, অলপ আপোনাৰ চিলভাৰ কালাৰ আৰু অলপ ব্লেক কালাৰ ইউজ কৰা হৈছে। আৰু বাম্পাৰটো চাওক, বাম্পাৰটো আপোনাৰ ইয়াত চিলভাৰ কালাৰ ইউজ কৰিছে। আৰু এতিয়া আমি হেডলেম্পটো চাওঁ আহক। ইয়াতে চাওক, আপোনাৰ হেডলাইট, ইয়াত প্ৰজেক্টৰ হেডলাইট দিয়া হৈছে। আৰু লগতে আপোনাৰ ছাইডত চাওক, ইয়াতে আপোনাৰ LED DLs আপোনাৰ ইয়াত দিয়া হৈছে। চাওক, ছাইডত আপোনাৰ দিয়া হৈছে। আৰু ইয়াতে তলত চাওক, তলত আপোনাৰ ফগ লাইট দিছে, ফগ লাইট আপোনাৰ ইয়াত হেল'জেনত দিয়া হৈছে। চাওক, ইয়াত কমপ্লিট আপোনাৰ ফগ লাইট হেল'জেনত দিয়া হৈছে। গাড়ীখনৰ কমপ্লিট ফ্ৰণ্ট ছাইডটো চাওক, এইখন আপোনাৰ নেক্সন XZ প্লাছ প্ৰিমিয়াম ভেৰিয়েণ্ট হয় আৰু নতুনকৈ লঞ্চ কৰিছে প্ৰিমিয়াম ভেৰিয়েণ্টখন। আৰু চাওক, দেখাত বহুতে ভাল লগা হৈছে। ফ্ৰণ্ট ছাইড লুকছটো এটা আপোনাৰ ফেণ্টাষ্টিক লুকছ দিয়া হৈছে গাড়ীখনত। নেক্সন গাড়ীখনৰ ছাইড প্ৰফাইলটো চাওক, আৰু এইখন আপোনাৰ 5 ছিটাৰ SUV গাড়ী হয়। গাড়ীখনৰ কমপ্লিট ডাইমেনশ্যন স্ক্ৰীনত দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। টায়াৰটো চাওক, ইয়াত আপোনাৰ 16 ইঞ্চ ডুৱেল টন এলয় হুইলছ দিয়া হৈছে আৰু টায়াৰ স্কোৱাৰ চাইজ হৈছে আপোনাৰ 215/60 দিয়া হৈছে। আৰু ইয়াতে চাওক, ওপৰত চাওক, আপোনাৰ এটা ব্লেক কালাৰ ক্লাইডিং কৰিছে। চাওক, ৰাউণ্ড ক্লাইডিং কৰা হৈছে। আৰু ORBM চাওঁ আহক। ইয়াত চাওক, ইয়াত আপোনাৰ পিয়ানো ব্লেক ফিনিচিং কৰিছে ORBM, আৰু ছাইডত আপোনাৰ টাৰ্ণিং ইণ্ডিকেটৰ দিয়া হৈছে। আৰু ইয়াতে আপোনাৰ ব্লেক কালাৰ লাইন দিয়া হৈছে। আৰু বি পিলাৰ চাওক, ইয়াত আপোনাৰ বি পিলাৰ ব্লেক কালাৰ ইউজ কৰা হৈছে। আৰু ড'ৰ হেণ্ডেল চাওক, ড'ৰ হেণ্ডেল আপোনাৰ ইয়াত বডি কালাৰতে ইউজ কৰা হৈছে। চাওক, দুইটা ড'ৰ হেণ্ডেলতে আপোনাৰ বডি কালাৰ ইউজ কৰা হৈছে। নেক্সন গাড়ীখনত 7টা কালাৰ ইউজ কৰা হৈছে। আৰু আপোনালোকে যিখন গাড়ী চাই আছে, এইখন আপোনাৰ কেলগেৰী হোৱাইট কালাৰ হয়। বেক ছাইড প্ৰফাইলটো চাওঁ আহক। ইয়াতে চাওক, ইয়াত আপোনাৰ ওপৰত চাফ এণ্টেনা দিয়া হৈছে আৰু ইয়াতে আপোনাৰ হাই মাউণ্ট ষ্টপ লেম্প দিয়া হৈছে। লগতে আপোনাৰ ইয়াত ৱাইপাৰ, ৱাশ্বাৰ, ডিফগাৰ সকলো ফিচাৰ্ছে দিয়া হৈছে। আৰু ইয়াতে চাওক, ইয়াত আপোনাৰ টাটা লগো দিয়া হৈছে। আৰু ছাইডত চাওক, আপোনাৰ পিয়ানো ব্লেক ফিনিচিং কৰিছে, দেখাত বহুতে ভাল লগা হৈছে। আৰু ইয়াত আপোনাৰ ৰিভাৰ্ছ পাৰ্কিং কেমেৰা দিয়া হৈছে। আৰু ইয়াতে তলত চাওক, ইয়াত আপোনাৰ নেক্সন লিখা বেছ দিয়া হৈছে। আৰু টেল লেম্প চাওক, ইয়াত আপোনাৰ টেল লেম্প LED ইউজ কৰা হৈছে। আৰু ছাইডত চাওক, ছাইডত আপোনাৰ ইয়াত ইণ্ডিকেটৰ দিয়া হৈছে। আৰু এতিয়া তলত চাওঁ আহক, তলত আপোনাৰ ইয়াত আপোনাৰ ফগ লাইট দিয়া হৈছে, ৰিয়াৰ ফগ লাইট দিয়া হৈছে। আৰু বাম্পাৰটো চাওক, বাম্পাৰটো আপোনাৰ ব্লেক কালাৰ ইউজ কৰিছে, বিগ চাইজৰ আপোনাৰ বাম্পাৰ দিয়া হৈছে। আৰু তলত চাওক, তলত আপোনাৰ ইয়াত ৰিভাৰ্ছ পাৰ্কিং চেঞ্চৰ দিছে। ছেফটি ৰিগাৰ্ডিং দুটা ৰিভাৰ্ছ পাৰ্কিং চেঞ্চৰ আপোনাৰ ইয়াত দিয়া হৈছে। বুট অ'পেন কৰিবৰ কাৰণে আপোনাৰ ইয়াত চেঞ্চৰ দিয়া আছে, আপুনি এনেকৈ বুট অ'পেন কৰিব পাৰিব। আৰু ইয়াতে চাওক, ইয়াত আপোনাৰ বহুতখিনি স্পেচ দিয়া হৈছে। ইয়াত আপোনাৰ 350 লিটাৰ্ছ স্পেচ দিয়া হৈছে। চাওক, ভালেখিনি স্পেচ দিয়া হৈছে। আৰু ছাইডত আপোনাৰ চাওক, আপুনি ইয়াত বস্তু কেৰি কৰি লৈ যাব পাৰিব। আৰু লগতে আপোনাৰ ইয়াত কেবিন লাইট দিয়া হৈছে, ইয়াতে লেম্প দিয়া হৈছে। চাওক, আৰু ছাইডত চাওক, এইটো ছাইডেও আপোনাক বস্তু কঢ়িয়াবৰ কাৰণে ইয়াতে আপোনাৰ সুবিধা দিয়া হৈছে। আৰু ইয়াতে চাওক, ইয়াত আপোনাৰ স্পেয়াৰ টায়াৰ দিয়া হৈছে, আপোনাৰ 16 ইঞ্চৰ স্পেয়াৰ টায়াৰ আপোনাৰ ইয়াত দিয়া হৈছে, লগতে টুল কিট দিয়া হৈছে। আৰু ওপৰত চাওক, ইয়াতে আপোনাৰ পাৰ্চেল ট্ৰে দিয়া হৈছে। চাওক, আপোনালোকে ইউজ কৰিব পাৰিব। ৰিয়াৰ ড'ৰখন চাওঁ আহক।
আৰু ইয়াত চাওক ইয়াত আপোনাৰ দুটা কালাৰ ইউজ কৰা হৈছে ব্লেক আৰু বেজ কালাৰ ইউজ কৰা হৈছে চাওক ওপৰত আপোনাৰ ব্লেক কালাৰ ইউজ কৰিছে আৰু তলত বেজ কালাৰ ইউজ কৰিছে আৰু ইয়াতে আপোনাৰ ক্ৰোম ডোৰ হেণ্ডেল দিয়া হৈছে লগতে পিয়ানো ব্লেক ফিনিচিং কৰিছে ইয়াত পাৱাৰ উইণ্ডো সুইচ আপুনি পাই যাব আৰু তলত চাওক তলত মিউজিক বক্স আৰু ৱাটাৰ বটলৰ স্পেচ দিয়া হৈছে আৰু ওপৰত চাওক ওপৰত আপোনাৰ ইয়াত মিউজিক সিস্টেমৰ টুইটাৰ দিয়া হৈছে চাওক এতিয়া ৰিয়াৰ সিটটো চাওক ইয়াতে চাওক ইয়াত আপোনাৰ দুটা এডজাস্টেবল হেডৰেষ্ট দিয়া হৈছে চাওক ইয়াতে দুটা এডজাস্টেবল হেডৰেষ্ট দিছে আৰু লগতে আপোনাৰ আৰ্ম ৰেষ্ট দিছে আৰ্ম ৰেষ্টৰ দুটা কাপ হোল্ডাৰ দিয়া হৈছে চাওক আৰু ইয়াতে চাওক ইয়াত আপোনাৰ লেডাৰেট সিট ইউজ কৰিছে চাওক ইয়াত আপোনাৰ লেডাৰেট সিট ইউজ কৰিছে ৰিয়াৰ সিটত আপোনাৰ লেডাৰেট দিয়া হৈছে আৰু ৰিয়াৰ পেসেঞ্জাৰ কাৰণে আপোনাৰ ইয়াত দুটা এসি ভেন্ট দিছে চাওক ৰিয়াৰ পেসেঞ্জাৰ কাৰণে আপোনাৰ দুটা এসি ভেন্ট দিছে আৰু ৰিয়াৰ সিটটো আপোনাৰ স্পেচৰ বিষয়ে ক'বলৈ গ'লে ইয়াত আপোনাৰ লেগ স্পেচ ঠিকে আছে তিনজন মানুহ আৰামত জাৰ্নি কৰিব পাৰিব স্পেচ আপোনাৰ ইয়াত ঠিকই দিয়া হৈছে চাওক তিনজন মানুহ আৰামত জাৰ্নি কৰিব পাৰিব আৰু ওপৰত চাওক ওপৰত আপোনাৰ ডোৰ হেণ্ডেল দিছে আপোনালোকে ইউজ কৰিব পাৰিব ড্ৰাইভাৰ সাইডৰ ডোৰখন চাওঁ হওক আৰু ইয়াতে চাওক ইয়াত আপোনাৰ দুটা কালাৰ ইউজ কৰা হৈছে ব্লেক এণ্ড বেজ কালাৰ ইউজ কৰা হৈছে চাওক আৰু ওপৰত চাওক আপুনি ইয়াৰ পৰা ORBM এডজাষ্ট কৰিব পাৰিব আৰু ইয়াতে চাওক ইয়াত আপোনাৰ মিউজিক সিস্টেমৰ টুইটাৰ দিয়া হৈছে আৰু ইয়াতে আপোনাৰ ক্ৰোম ডোৰ হেণ্ডেল দিয়া হৈছে আৰু ইয়াত আপোনাৰ 4 ডোৰজৰ পাৱাৰ কন্ট্ৰলছ দিয়া হৈছে চাওক আৰু তলত চাওঁ হওক তলত আপোনাৰ মিউজিক বক্স এণ্ড ৱাটাৰ বটলৰ স্পেচ দিয়া হৈছে আৰু ইয়াতে চাওক ইয়াত আপোনাৰ ডোৰ লেম্প দিয়া হৈছে চাওক সাইডত ডোৰত দিয়া হৈছে লেম্প দিছে এতিয়া আমি ড্ৰাইভাৰ সিটটো চাওঁ হওক আৰু ইয়াতে চাওক আপোনাৰ ড্ৰাইভাৰ এণ্ড কো ড্ৰাইভাৰ দুটা সিটতে এডজাস্টেবল হেডৰেষ্ট দিয়া হৈছে চাওক দুটা সিটতে দিয়া হৈছে আৰু ইয়াতে চাওক ইয়াত আপোনাৰ লেডাৰেট সিট দিছে ইয়াতে আপোনাৰ লেডাৰেট সিট দিয়া হৈছে আৰু ড্ৰাইভাৰ সিটৰ তলত চাওঁ হওক ইয়াতে আপোনাৰ ড্ৰাইভাৰ সিটটো হাইট এডজাষ্টমেণ্ট কৰিব পাৰিব আৰু ড্ৰাইভাৰ সিটটো আপুনি ৰিক্লাইনো কৰিব পাৰিব ইয়াৰ পৰা আৰু হাইট এডজাষ্টমেণ্ট আপুনি ইয়াৰ পৰাই কৰিব পাৰিব আৰু চাওক ইয়াত আপোনাৰ ড্ৰাইভাৰ সিটটোত আৰু কো ড্ৰাইভাৰ দুটা সিটতে ভেন্টিলেটৰৰ সুবিধা দিছে চাওক ভেন্টিলেটৰ সিট দিয়া হৈছে এতিয়া গাড়ীখনৰ ভিতৰত চাওঁ হওক আৰু ইয়াতে চাওক ইয়াত আপোনাৰ লেডাৰ ৱেভ পাৱাৰ ষ্টিয়াৰিং দিয়া হৈছে চাওক আৰু লেফট সাইডে চাওক লেফট সাইডে আপোনাৰ ইয়াতে মিউজিক সিস্টেমৰ কন্ট্ৰল দিয়া হৈছে আৰু লগতে ফোন কন্ট্ৰলৰ সিস্টেম দিয়া হৈছে আৰু মাজত আপোনাৰ টাটা লোগো দিয়া হৈছে আৰু ৰাইট সাইডে আপোনাৰ ইয়াত ক্ৰছ কন্ট্ৰলৰ সিস্টেম দিয়া হৈছে আৰু ইয়াতে চাওক ইয়াত আপোনাৰ পিয়ানো ব্লেক ফিনিচিং কৰিছে আৰু লগতে লেডাৰ ৱেভ দিয়া হৈছে চাওক আৰু ইয়াতে চাওক ইয়াৰ পৰা আপুনি ৱাইপাৰ সিস্টেম অপাৰেট কৰিব পাৰিব আৰু ৰাইট সাইডে চাওক ৰাইট সাইডে আপোনাৰ হেডলাইট আৰু ইন্ডিকেটৰ আপুনি ইয়াৰ পৰা অপাৰেট কৰিব পাৰিব গাড়ীখনৰ চাবিটো চাওক ইয়াত আপোনাৰ লক আনলক ফলো মি এণ্ড বুট অপেনৰ সিস্টেম দিয়া হৈছে আৰু গাড়ীখনৰ লগত আপোনাৰ দুটা ৰিমোট কি দিয়া হ'ব চাওক দুটা আপোনাৰ ৰিমোট চাবি গাড়ীৰ লগত দিয়া হ'ব ইয়াতে চাওক ইয়াত আপোনাৰ ষ্টাৰ্ট ষ্টপ সুইচ দিয়া হৈছে আৰু এই সুইচটো অন কৰি গাড়ীখন ষ্টাৰ্ট কৰিব পাৰি ইয়া চাওক ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ অন হৈ গৈছে লেফট সাইডে আপোনাৰ ইয়াত RPM মিটাৰ দিয়া হৈছে আৰু ৰাইট সাইডে আপোনাৰ অইল ইনফৰমেশ্যনৰ সিস্টেম দিয়া হৈছে আৰু মাজত চাওক মাজত আপোনাৰ স্পীডৰ মিটাৰ দিয়া হৈছে আৰু গাড়ীখনৰ কমপ্লিট ইনফৰমেশ্যন আপুনি মিটাৰত পাই যাব ইয়া চাওক ডেস্কবোৰ্ড চাওক ইয়াত আপোনাৰ গ্ৰে কালাৰ ইউজ কৰিছে চাওক আৰু হাৰ্ড প্লাষ্টিক দিয়া হৈছে ইয়াত ইয়া চাওক আপোনাৰ ইয়াতে আপোনাৰ হাৰ্ড প্লাষ্টিক দিয়া হৈছে আৰু এতিয়া সেন্টাৰ কনসোলত চাওঁ হওক ইয়া চাওক ইয়াত আপোনাৰ টাচ স্ক্ৰীন দিয়া হৈছে লগতে এন্ড্ৰইড অটো এপল কাৰপ্লে ব্লুটুথ কানেক্টিভিটি USB কানেকশ্যন আৰু আপুনি নেভিগেশ্যন ইয়াৰ পৰা ইউজ কৰিব পাৰিব আৰু ইয়াতে মিউজিক সিস্টেমত 4টা বক্স আৰু 4টা টুইটাৰ দিয়া হৈছে চাওক ইয়াতে আপোনাৰ ইয়াত সকলোখিনি ফিচাৰ্ছ দিয়া আছে এতিয়া তলত চাওঁ হওক ইয়াত চাওক আপোনাৰ AC ভেন দুটা দিয়া হৈছে হাজাৰ লাইট সুইচ দিছে আৰু লগতে আপোনাৰ ইয়াত নেক্সন লিখা বেছ দিয়া হৈছে আৰু ইয়াতে চাওক ইয়াত আপোনাৰ AC ক্লাইমেট হয় AC ক্লাইমেট আপোনাৰ ফুলি অটোমেটিক দিয়া হৈছে ইয়াত আপোনাৰ ফুলি অটোমেটিক AC দিয়া হৈছে আৰু লগতে ইয়াত অলপ আপোনাৰ কন্ট্ৰলছ দিছে চাওক ইয়াৰ পৰা আপুনি ফগ লাইট অন কৰিব পাৰিব আৰু আপোনাৰ গাড়ীখন লক আনলক কৰিব পাৰিব বুট অপেনিঙৰ ইয়াত সুইচ দিছে আপুনি ইয়াৰ পৰা বুট অপেন কৰিব পাৰিব ইয়াত আপোনাৰ সুবিধা দিছে আপুনি ইউজ কৰিব পাৰিব আৰু তলত চাওক তলত আপোনাৰ চাৰ্জিং পইণ্ট দিয়া হৈছে 12 ভোল্ট চাৰ্জাৰ পইণ্ট দিয়া হৈছে USB চাৰ্জিং পইণ্ট দিয়া হৈছে এয়া চাওক আৰু এতিয়া গিয়াৰ বক্সটো চাওক ইয়া আপোনাৰ 6 স্পীড ম্যানুৱেল গিয়াৰ বক্স হয় আৰু এটো ভেৰিয়েন্টত আপুনি অটোমেটিক ভেৰিয়েন্ট গাড়ী পাই যাব
XZ Plus প্ৰিমিয়াম এডিশ্যনত অট'মেটিক এণ্ড মেনুৱেল দুইটা ভেৰিয়েণ্টে দিয়া হৈছে আৰু ইয়াতে চাওক ইয়াত আপোনাৰ ড্ৰাইভিং মোড দিয়া হৈছে ইয়াত আপোনাৰ সিটি ইকো আৰু স্পৰ্টছ আপোনাৰ ড্ৰাইভিং মোড দিয়া হৈছে আপোনাৰ সুবিধা অনুযায়ী আপোনালোকে ইউজ কৰিব পাৰিব চাওক আৰু ইয়াতে চাওক ইয়াত আপোনাৰ স্পেচ দিয়া হৈছে ইয়াতে দুটা কাপ হোল্ডাৰ দিয়া হৈছে চাওক আৰু লগতে আপোনাৰ ইয়াত আৰ্মৰেষ্ট দিয়া হৈছে ড্ৰাইভাৰ সাইডত আৰ্মৰেষ্ট দিয়া হৈছে আৰু আৰ্মৰেষ্টৰ তলতো আপোনাৰ অলপ স্পেচ দিছে চাওক আপোনালোকে ইউজ কৰিব পাৰিব আৰ্মৰেষ্ট আপোনাৰ ইয়াত ফিক্স দিয়া হৈছে ফিক্সড আৰ্মৰেষ্ট দিয়া হৈছে আৰু এতিয়া গ্লো বক্সটো চাওঁ আহক আৰু ইয়াতে চাওক ইয়াত আপোনাৰ হেণ্ডবেগ দিয়া হৈছে আৰু ইয়াতে আপোনাৰ উডেন ফিনিচিং কৰিছে চাওক এটা বহুত ভাল লগা হৈছে উডেন ফিনিচিং কৰিছে আৰু এতিয়া আমি গ্লো বক্সটো চাওঁ আহক এয়া চাওক ইয়াতে আপোনাৰ বিগ সাইজৰ গ্লো বক্স দিয়া হৈছে আৰু এটো কুল গ্লো বক্স হয় আপুনি ইয়াতে পানী বটল থব পাৰিব আৰু লগতে চাওক এটা আপোনাৰ ডাঙৰ সাইজৰ গ্লো বক্স দিয়া হৈছে কোডাইভাৰ সাইডত চাওঁ আহক এটা চাওক কোডাইভাৰ সাইডত ইয়াত আপোনাৰ ভেনিটি মিৰৰ দিয়া হৈছে কোডাইভাৰ সাইডত দিয়া হৈছে ড্ৰাইভাৰ সাইডত চাওঁ আহক আৰু ইয়াত ড্ৰাইভাৰ সাইডত চাওক ইয়াত আপোনাৰ টিকেট হোল্ডাৰ দিয়া হৈছে ইয়াত মিৰৰ নাই দিয়া আৰু ইয়াত চাওক ইয়াত আপোনাৰ অটো ডিমিং IRBM দিয়া হৈছে ইয়াত আপোনাৰ অটো ডিমিং দিয়া হৈছে আৰু ইয়াত চাওক ইয়াত আপোনাৰ কেবিন লাইট দিছে আপোনালোকে ইউজ কৰিব পাৰিব আৰু ইয়াত আপোনাৰ সানৰুফ ওপেন আৰু ক্লোজ কৰিব পাৰিব ইয়াত সুইচ দিছে চাওক আপুনি ইয়াৰ পৰা সানৰুফ ওপেন এণ্ড ক্লোজ কৰিব পাৰিব এনেকৈ আপুনি ওপেন আৰু ক্লোজ কৰিব পাৰিব চাওক আৰু গাড়ীখনৰ ডেশবোৰ্ড ভিউটো চাওক এখন আপোনাৰ XZ Plus প্ৰিমিয়াম ভেৰিয়েন্ট হয় আৰু দেখাতে বহুতে ভাল লগা হৈছে এটা প্ৰিমিয়াম লুকস দিছে গাড়ীখনত কমপ্লিট ডেশবোৰ্ড ভিউটো চাওক এটা ফ্যান্টাস্টিক লুকস দিছে চাওক নেক্সন গাড়ীখনৰ ইঞ্জিনৰ বিষয়ে ক'বলৈ গ'লে ইয়াত আপোনাৰ পেট্ৰল আৰু ডিজেল দুইটা ইঞ্জিনে দিয়া হৈছে আৰু ইঞ্জিনৰ কমপ্লিট ডিটেইলছ স্ক্ৰিনত দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব আৰু এই গাড়ীখনত 6 স্পীড মেনুৱেল আৰু অট'মেটিক দুইটা ট্ৰান্সমিশনে দিয়া হৈছে আৰু গাড়ীখনৰ সেফটি বিষয়ে ক'বলৈ গ'লে গ্লোবেল এনকাপত আউট অফ 5ৰ ভিতৰত 5 ষ্টাৰ পাইছে আৰু ইয়াত আপোনাৰ ডুৱেল এয়াৰবেগ সিট বেল্ট ৰিমাইণ্ডাৰ চাইল্ড সেফটি লক ABS উইথ EBD ৰিভাৰ্ছ পাৰ্কিং সেন্সৰ আৰু কেমেৰা সেফটি ৰিগাৰ্ডিং সকলো ফিচাৰ্ছে ইয়াত দিয়া হৈছে আৰু এই গাড়ীখনৰ প্ৰাইজৰ বিষয়ে ক'বলৈ গ'লে এখন আপোনাৰ XZ Plus প্ৰিমিয়াম এডিশ্যন হয় আৰু ইয়াৰ প্ৰাইচটো আপোনাৰ পেট্ৰলৰ দাম হ'ব 12,40,000 আৰু ডিজেলৰ হ'ব এৰাউণ্ড আপোনাৰ 13 লাখৰ ভিতৰত হ'ব আপোনালোকে চাব পাৰিব প্ৰিয় দৰ্শক মোৰ ভিডিওটো যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে লাইক আৰু শেয়াৰো কৰিব আজিলৈ ইমানতে সামৰিলো আকৌ এটা নতুন ভিডিও লগ পোৱা আশাৰে ধন্যবাদ